দক্ষিণ কামৰূপৰ বকৰ বন্দাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা বন্দাপাৰাত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱালপাৰা অভিমুখী ৰৈ থকা কণ্টেইনাৰত পিছফালে খুন্দা বাইকৰ ঠিতাতে নিহত মহিলা বাইক আৰোহী মফিদা খাতুন গুৰুতৰভাৱে আহত বাইক চালক জহিৰুল ইছলাম কণ্টেইনাৰখনৰ নম্বৰ AS01EC8056 বাইকখনৰ নম্বৰ AS15M4911 জহিৰুল ইছলামক বকত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে মানে পৰপৰতে ৰাখি থৈছে আন্ধাৰ মুন্ধাৰ গাড়ীখন ৰখাই থৈ দিছে এইফালৰ এখন বাইক আহিছিলে ল'ৰা ছোৱালী এঘালে ধাক্কা মাৰিলে আৰু গুৰুতৰভাৱে আহত হৈছে ধূপধৰা পদুপাৰাৰ পৰা মীৰ ইষ্টাফৰৰ ৰিপৰ্ট জাগৰণ নিউজ